হেল্ল' গাইজ, আজি আলোচনা কৰিম অসমৰ এনে এটা ইয়াংগাৰ ইউটিউবাৰৰ বিষয়ে যিজনে বহুত কম সময়তে নাম কৰিছে এই ইউটিউবৰ জগতত। তো আহা জানি লওঁ দেৰি নকৰাকৈ এই ইউটিউবাৰৰ বিষয়ে। আপোনালোক বহুতে জানে এই ইউটিউবাৰজনৰ নাম হৈছে ডিম্পু বৰুৱা। আপোনালোক জানেনে ডিম্পু বৰুৱা আগৰ দিনত আমাৰ দৰে এটা মিডিল ফেমিলিৰ পৰা বিলং কৰিছিল আৰু ইউটিউবৰ জগতত অহাৰ পিছত ডিম্পুৱে পইচাৰ লগে লগে বহুতো নাম কৰিছে। আপোনালোক জানেনে যে ডিম্পু বৰুৱাই কেতিয়া ইউটিউবত চেনেল বনাইছিলে? যদি নাজানে তো মই কৈ আছো। ডিম্পু বৰুৱাই ইউটিউবত চেনেল বনাইছিলে 2017 14 এপ্ৰিলত। গাইজ, আপোনালোক জানেনে যে ডিম্পু বৰুৱাৰ চেনেল হ'ল দুটা আৰু ডিম্পুৰ ফাৰ্ষ্ট চেনেলটোৰ নাম হ'ল ডিম্পু বৰুৱা আৰু ছেকেণ্ড চেনেলটোৰ নাম হ'ল ডিম্পু ব্লগছ। ডিম্পুৱে ফাৰ্ষ্ট চেনেলটোত এডুকেশ্যনৰ ভিডিঅ' আৰু টেকনিকেলৰ ভিডিঅ' বনাইছিলে, কিন্তু অবাক কৰাৰ কথা হ'ল যে ডিম্পু বৰুৱাই বেছি ফেমাছ হৈছিল তাৰ 2 নম্বৰ চেনেলটোৰ কাৰণে। চেনেলটোৰ নাম হয়তো আপোনালোকে বহুতে জানে, তথাপিও মই এই চেনেলটোৰ নাম কৈ আছোঁ। চেনেলটোৰ নাম হ'ল ডিম্পুছ ব্লগছ। ডিম্পু বৰুৱাই বিভিন্ন জাগাত গৈ আৰু বিভিন্ন দেশতো গৈ ব্লগছৰ ভিডিঅ' আপলোড কৰিছিলে এই চেনেলটোত। এতিয়া ডিম্পুছ ব্লগ নামৰ চেনেলটোত ছাবস্ক্ৰাইবাৰ আছে 3.14 মিলিয়ন। আৰু আপোনালোক জানেনে যে ডিম্পু বৰুৱাৰ সবতকৈ ভাইৰাল ভিডিঅ'খন হ'ল হেমন্ত মামাৰ লগৰ ভিডিঅ'খন। এই ভিডিঅ'খনত ডিম্পুৱে হেমন্ত মামাৰ লগত ভিডিঅ'খনত ডিছকাছ কৰিছিলে আৰু এই ভিডিঅ'খনে হৈছে বেছি ভাইৰাল। এতিয়া ভিডিঅ'খনত ভিউজ হৈছে 4.7 মিলিয়ন। আৰু ডিম্পু বৰুৱাৰ জন্ম হৈছে 6 আগষ্টৰ 1995 চনত আৰু এতিয়া ডিম্পুৰ বয়স হ'ল 29 বছৰ। ডিম্পু বৰুৱাৰ ঘৰ হৈছে অসমৰ নলবাৰী জিলাত। ডিম্পুৰ পিতাৰ নাম হ'ল পীতাম্বৰ বৰুৱা আৰু মাকৰ নাম হ'ল লতিকা বৰুৱা। ডিম্পুৰ পিতাৰ আচল ঘৰ আছিল মংগলদৈত, কিন্তু এতিয়া থাকে নলবাৰীত। আৰু ডিম্পুৱে পঢ়া কলেজখনৰ নাম হ'ল ব্ৰহ্মপুত্ৰ ভেলী ষ্টাৰ একাডেমী জুনিয়ৰ কলেজ। বন্ধুসকল, আপোনালোক জানে যেনে আগত ডিম্পু বৰুৱাই কেনেকুৱা আছিল আৰু ইউটিউবত ভিডিঅ' বনাই এতিয়া এজন সাফল্য আৰু নাম কৰা ব্যক্তি হৈ গৈছে ডিম্পু বৰুৱাই। তো আপোনালোক কোনে ডিম্পু বৰুৱাৰ দৰে হ'ব বিচাৰে আৰু ছ'চিয়েল মিডিয়াত ভিডিঅ' আপলোড কৰে? প্লিজ কমেণ্ট কৰি জনাব। আজিৰ ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তো ভিডিঅ'টোত লাইক কৰি কমেণ্টত জনাব আৰু এনেকৈ ভিডিঅ' দেখাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।